হেল্ল' এভৰিৱান, আজি মই আপোনালোকক লৈ যাম মানালীৰ আটাইতকৈ ভাইব্ৰেণ্ট আৰু পিচফুল ঠাইডোখৰলৈ, অল্ড মানালী এণ্ড দ্য ফেমাছ মল ৰোড। প্ৰথমতে কথা পাতোঁ অল্ড মানালীৰ বিষয়ে। ইফ ইউ লাভ বহেমিয়ান ভাইবছ, কিউট কেফে এণ্ড অল্ড স্কুল চাৰ্ম, তেন্তে এই ঠাইখন আপোনাৰ বাবে একদম পাৰফেক্ট। ইয়াৰ সৰু সৰু ৰাস্তাবোৰত খোজকাঢ়ি ফুৰিবলৈ বহুত ভাল লাগে। দ্য কেফেজ হিয়াৰ চাৰ্ভ দ্য বেষ্ট অথেণ্টিক ফুড এণ্ড গ্ৰেট কফি। মানালীৰ সেই পুৰণি কাঠৰ ঘৰবোৰ আৰু নদীৰ শব্দই এক সুকীয়া চিল ভাইব দিয়ে। তাৰপিছত আমি গ'লোঁ মানালীৰ মল ৰোডলৈ। ই হ'ল মানালীৰ একেবাৰে হাৰ্ট অফ দ্য টাউন। অল্ড মানালীতকৈ ইয়াৰ পৰিৱেশটো একেবাৰে ওলোটা, চ' ক্ৰাউডেড এণ্ড ফুল অফ লাইফ। মেইন বজাৰখনত শ্বপিং কৰিবলৈ বহুত কিবা কিবি পাব, স্পেচিয়েলি লোকেল হেণ্ডিক্ৰাফ্ট, উলেন এণ্ড ছভেনিয়াৰ্ছ। আৰু এটা কথা, মানালীৰ মল ৰোডৰ ষ্ট্ৰীট ফুড ট্ৰাই কৰিবলৈ নাপাহৰিব। গৰম গৰম ম'ম' আৰু সিদ্ধু খাই যিটো আনন্দ পোৱা যায়, ইটছ আউট অফ দিছ ৱৰ্ল্ড। গধূলি সময়ত মল ৰোডত বহি মানুহৰ লানি নিচিকা ফুড চাই থকাটো এটা বেলেগ এক্সপিৰিয়েঞ্চ। ইন শ্বৰ্ট, অল্ড মানালী প্ৰভাইডছ পিচ, হুৱেৰ এজ মল ৰোড গিভছ ইউ দ্য লোকেল এনাৰ্জি। আপুনি যদি মানালীলৈ আহে, এই দুইটা কণ্ট্ৰাষ্ট মিছ নকৰিব।